নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে আৰু কুশলে আছে। আজি মই আপোনালোকৰ লগত কেইটামান কথা, বহুতে সুধি থকা কেইটামান কথা আপোনালোকৰ লগত আলোচনা কৰিম বুলি ভাবিছোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু শেষত আপোনালোকৰ মন্তব্য আগবঢ়াবলৈ নাপাহৰিব। আজি ভিডিঅ'টি চাই আপোনালোকে কেনেকুৱা। এই চাদৰখনত বহুত প্ৰশ্ন কৰিছিলে, তাৰে উত্তৰ আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ পালে। আৰু মই কিছুদিনৰ আগতে কেইখনমান মাটিশালত বোৱা নুনী চাদৰ ভিডিঅ' দিছিলোঁ, তাতে বহুত কমেণ্ট কৰিছিলে, বহুত মৰম দিছিলে আপোনালোকে, তাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। আৰু তাৰে বহুতে সুধিছিলে যে বা চাদৰকেইখনৰ দাম কিমান, চাদৰকেইখন ক'ত পাম আৰু কেনেকৈ বৈছে, কিমান নম্বৰ ৰাছত বৈছে। বহুত ভাল লাগিছে। আচলতে সেই চাদৰকেইখন মই ভিডিঅ'টোত কৈছোঁৱে যে সেই চাদৰকেইখন মোৰ মামা ছোৱালী ভণ্টীয়ে বৈছিলে আৰু মই ভাল দেখি ভিডিঅ' কৰি আনি আপোনালোকৰ আগত দেখুৱাইছিলোঁ মানে এইকাৰণে মই দেখুৱাইছিলোঁ যে ঘৰতেও মাটিশালত ইমান ধুনীয়াকৈও যিসকলে তাঁত ব'ব জানে তেওঁলোকৰ সুবিধা হ'ব বুলি ভাবি মই ভিডিঅ'টো আগবঢ়াইছিলোঁ আপোনালোকৰ মাজলৈ। বহুত ধুনীয়া হৈছিলে চাদৰকেইখন আৰু আপোনালোকেও বহুত মৰম দিছিলে সেই ভিডিঅ'টোত। তাতে মানে কি হৈছিলে, চাদৰকেইখনৰ দিশটো আছিলে আশী পকোৱা আৰু আশী পকোৱা আছিলে, যিহেতু আশী পকোৱা সূতা কালাৰটো ক্ৰীম ৰঙৰ নিচিনা আৰু যিটো আমাৰ পকোৱা সূতা সেইটো হ'ল একেবাৰে বগা। সেয়াই মই বোলো, আপোনালোকে বহুতে সুধি আছিলে যে তাতে দিছিলে গাড়ী দি চাদৰকেইখন বনোৱা হৈছিলে, গাড়ীটো কেনেকৈ দিয়ে কি কথা বা বিকিব নেকি, এনেকৈ বিকিবৰ কাৰণে কোৱা নাছিলে। আচলতে মই আপোনালোকক ডিজাইনটোৰ কাৰণেহে আপোনালোকৰ আগত ভিডিঅ'টো আগবঢ়াই দিছিলোঁ। আৰু ৰাজৰ কথা সুধিছিলে বহুতে, ৰাজ কেই নম্বৰ ৰাজ মানে কি হয়, আগৰ ৰাজবিলাক আছিলে বহুত ঘন, আজিকালি যিহেতু ইমান ঘন ৰাজ পাবলৈ নাই, একেবাৰে সেৰেঙা। যিহেতু মই যিমান দোকানত চাইছোঁ আজিকালি আগৰ ৰাজবিলাকক আইতা মাহঁতে আগত বোৱা ৰাজৰ নিচিনা আজিকালি ৰাজবিলাক পাবলৈ নায়ে। যিহেতু দোকানত পকোৱা সূতা বোৱা ৰাজ পায়, তেনেকুৱা ধৰণৰ ৰাজতো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আজিকালি সিজোৱা সূতাটো বোৱা নহয়েই, সিজোৱা সূতা ব'বলৈ মানুহৰ সময়ো লাগে, সেয়েহে আপোনালোকে পকোৱা সূতা বোৱা ৰাজতে ব'ব পাৰিব। ৰাজবিলাকৰ আচলতে ময়ো নাম্বাৰবিলাক নাজানো, আমিও সোধোঁ দোকানত, এইবিলাক ৰাজতে আপোনালোকে পকোৱা সূতা লগাব পাৰিব বুলি কয়, আমি তেনেকুৱা ধৰণৰ ৰাজতে ব্যৱহাৰ কৰোঁ। আচলতে নিজৰ ওপৰতো কথা, চাদৰখন হেঙা ৰাজত লগালে চাদৰখন পাতল হয় আৰু ঘন ৰাজত লগালে চাদৰখন ডাঠ হয়। সেইটোৱে আৰু আপোনালোকে যিকোনো পকোৱা সূতা বোৱা ৰাজতেই লগাব পাৰিব, মই সেইটো আপোনালোকক জনাই দিলোঁ। আৰু কি হয় জানেনে, সেই চাদৰকেইখনত যিহেতু মই কৈছিলোঁৱে যে চাদৰকেইখন মাজত গাড়ী দিয়া আছিলে, বহুতে সুধিছিলে বা গাড়ীটো কেনেকৈ দিয়ে, হয়তো বহুতে নাজানিব পাৰে, সেয়েহে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। গাড়ীটো মানে কি, মোৰ যিহেতু সেই চাদৰকেইখন মোৰ মামা ছোৱালী ভণ্টী, সেয়েহে সেই চাদৰকেইখন মোৰ ওচৰত নাই। মই আগতো দিছোঁ যে মোৰ বোৱা কাপোৰ, মই যিবিলাক মানে চাদৰ বোৱা কপাহী চাদৰ পিন্ধোঁ তাৰ ভিডিঅ' মই দিছোঁ, বোৱা মেখেলা চাদৰ ভিডিঅ' মই আগত দিছোঁ, আপোনালোকে মোৰ চেনেলত চাব, তললৈ আছে, আপোনালোকে তাতো যদি কিবা জানিবলগীয়া আছে মোক সুধিব পাৰিব। কপাহী সূতা ঘৰত পিন্ধিব পৰা সূতা চাদৰ ভিডিঅ' মই দিছোঁ, মেখেলা চাদৰ দিছোঁ, যিহেতু মই চিলাই কৰোঁ, হাতে চিলাই কৰা ভিডিঅ' যোৰ কাপোৰ দিছোঁ আৰু মেখেলা চাদৰ চিলাওঁ, সেয়া ভিডিঅ' দিছোঁ, আপোনালোকে চাব। আৰু কি হ'ল, তাতে মই যোনকেইখন চাদৰ ভিডিঅ' দিছিলোঁ তাতে বহুত কমেণ্ট কৰিছিলে, মানে বিকিব নেকি, ইমান ধুনীয়া লাগিছে, দাম কিমান, কি কথা, সেইবিলাক বহুত সুধিছিলে। তাতে মানে কি হয়, মই সেইখন যিহেতু চাদৰ মোৰ ওচৰত নাই, সেই তেনেকুৱা একেই ধৰণৰ চিম্পুল মোৰ কপাহী চাদৰ, এইখন হ'ল 60 সূতাৰ চাদৰ, ইয়াতো গাড়ী দিয়া আছে, এয়া চাওকচোন, নিশ্চয় ধৰিব পাৰিছে গাড়ীটো, এয়া
যিহেতু দীঘত গাড়ী দিলে বানীটো বওঁতো মানে গাড়ী দি ব'ব লাগিব। এয়া চাওকচোন ধুনীয়া লাগে, এইখন গৰমত পিন্ধিবলৈ বহুত ধুনীয়া চাদৰখন। এয়া এনেকৈ পাৰিটো এনেকৈ দিয়া আছে। এইবিলাক চাদৰ ভিডিঅ' মই দি থৈছোঁ আগত, আৰু কাঠি এৰি এৰি লগোৱা চাদৰ ভিডিঅ'ও দিছোঁ। আপোনালোকে যদি কিবা জানিবলগীয়া আছে তাতো কমেণ্ট কৰি সুধিব পাৰিব, কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে সেইটো আপোনালোকে জনাব মোক। মই আপোনালোকক নিশ্চয় উত্তৰ দিবলৈ চেষ্টা কৰিম ভিডিঅ' আকাৰে। এয়া কথা হ'ল কি, এই গাড়ীটো কেনেকৈ দিয়ে মানে সেইটো মোক সুধিছিলে মোৰ এগৰাকী শুভাকাংক্ষীয়ে, জনাবলৈ কৈছিলে কেনেকৈ দিয়ে, তেখেতে বোলে নাজানে। সেয়েহে মই তেখেতক উদ্দেশ্যে এই ভিডিঅ'টি বনাইছোঁ। নিশ্চয় তেওঁ চালে উপকৃত হ'ব বুলি ভাবিছোঁ। কিমান পাৰোঁ বুজাবলৈ চেষ্টা কৰিম। মোৰ একেবাৰে নিজৰ সাধাৰণ ভাষাত হয়তো বুজি নাপাবও পাৰে, কিন্তু মই যিমান পাৰোঁ মোৰ ধৰণে মই বুজাবলৈ চেষ্টা কৰিছোঁ। এয়া কথা হ'ল কি, এতিয়া আপুনি কাহানি মূৰে মূৰে দিব। এতিয়া সেইটো গাড়ীটো আপুনি আঁচুটো এয়া প্ৰথমে দি ল'লে, দি লোৱাৰ পিছত গা সূতা নিব লাগিব। এয়া এইকণ হ'ল গা সূতা নিয়াৰ পিছত আপুনি কাহানিৰ মূৰে মূৰে দিব। এতিয়া আপুনি ববিন ল'লে 10টাত হ'ব একাহনি, নহয় জানো? সেই একাহনিৰ মূৰত দিবনে আপুনি দুকাহনিৰ মূৰত দিব? 20টা কাঠি আঁতৰে আঁতৰে দিবনে 10টা কাঠি আঁতৰে আঁতৰে দিব? সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। আপুনি যদি নহয় মই দুকাহনিৰ মূৰে মূৰে দিম, 20টা কাঠি আঁতৰে আঁতৰে মই গাড়ীটো দিম, তেতিয়া আপুনি যিহেতু গাড়ীটো দিবলৈ কি হয়, জোঁৱৰ, নিশ্চয় আপুনি তাঁত বৈ যদি বুজি পাইছে, জোঁৱৰকৈ দিব লাগিব, মানে দুডলীয়াকৈ। পকোৱা সূতাটো আপুনি দুডলীয়াকৈ ল'ব লাগিব। যদি দুডলীয়াকৈ লয়, আপুনি এটা ববিনত দুডলীয়াকৈ ল'লে এবাৰতে আপোনাৰ এটা কাঠি হৈ যাব। যদি আপুনি এডলীয়াকৈ লয়, আপুনি তেতিয়া 4টা ল'ব লাগিব ববিন পকোৱা সূতা, যিহেতু জোঁৱৰকৈ এইকেইটা দিব লাগিব। যোনকেইটা মানে গাড়ীত দিয়া সূতাটো জোঁৱৰকৈ দিব লাগিব, দুডলীয়াকৈ দিওঁ, আমি দুডলীয়াকৈ দিওঁ। আপোনাক মোৰ হেৰিটো লৈ আপোনাক মোৰ চাদৰখনৰ লৈয়ে আপোনাক ভিডিঅ'টো আগবঢ়াই দিছোঁ। আমি যিহেতু দুডলীয়াকৈ দিওঁ, হয়তো বেলেগেও দুডলীয়াকৈ দিয়ে চাগে, মই তেতিয়াহে জিলিকিব। মই মোৰ ভাষাত একেবাৰে সহজকৈ বুজাইছোঁ। দুটা কাঠিকৈ ল'ব লাগিব। আপুনি যদি দুডলীয়াকৈ লয়, ববিনটো দুডলীয়াকৈ যদি লয়, আপুনি 2টা ল'লেই হ'ব, কাৰণ 2টাত 4ডালকৈ হ'ব সূতা। এটা হেৰিত 2ডালকৈ হ'লে আপুনি নিশ্চয় বুজি পাইছে। ববিনটো বাতি কাঢ়োঁতে মানে ববিনটো লওঁতে দুডলীয়াকৈ যে ল'ব, জোঁৱৰ হ'ব সেইকেইটা। আপুনি হয় বোলে পুলি ভাঙি দিম, মই পুলি ভাঙি দিলে আপুনি এই 2টা কাঠি ভৰালে, 2টা কাঠি ভৰাই পকোৱা সূতা এইটো 2টা কাঠি ভৰালে নহয় আপুনি, আকৌ আপুনি যোনটো গা সূতা দিছে তাৰো 2টা ভৰাব লাগিব। তাৰে 2টা ভৰাই আপুনি মাজৰকণ বোলে মই অকণমান ডাঙৰকৈ দিম, যিহেতু পুলিটো ভাঙোতে আপুনি 2টা কাঠিত ভৰাইছিলে, তেতিয়া মাজত আপুনি 4টা কাঠিত ভৰাব লাগিব, তেতিয়াহে অকণমান জিলিকি উঠিব। ঠিক তেনেকৈ আকৌ গা সূতা দিব 2ডাল, আকৌ জোঁৱৰৰ কাৰণে আকৌ 2ডাল, তেতিয়া আপোনাৰ এনেকুৱা হ'ব। এইখন নিশ্চয় বোৱাডোখৰত ধৰিব পাৰিব আপুনি। এয়া দেখিছে নহয়, অকণমান ফাঁক নহয় বোলে মই পুলি ভাঙি নিদিওঁ, একদম চিম্পুলকৈ দিম, তেতিয়া আপুনি 4টা কাঠি দিয়ে 5টা কাঠি দিয়ে, আপোনাৰ নিজৰ কথা, সেইটো আপোনাৰ ওপৰত। মই বোলে নহয় ইমানকণ একেবাৰে পুলি নভঙাকৈ দিম, এচটাকৈ দিম, তেতিয়া আপুনি 4টা দিয়ে 5টা দিয়ে, সেইটো আপোনাৰ নিজৰ ওপৰত কথা। আপুনি কিমান ডাঙৰকৈ দিয়ে সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। সেইটোৱে আৰু যদি খালি জোঁৱৰ কৰি ল'ব লাগিব 2টা, আপুনি জোঁৱৰকৈ দিব লাগিব। মানে কি হৈছে, দুডলীয়াকৈ ল'ব লাগিব সূতা। যদি আপুনি এডলীয়াকৈ এটা ববিনকৈ লয়, এডালকৈ ল'লে আপুনি 4টা ল'ব লাগিব ববিন, কাৰণ বাতি কাঢ়োঁতে আপুনি 2টাকৈ ল'ব, একেলগতে 2ডাল সূতা এনেকৈ জপটিয়াই ল'ব লাগিব। এনেকৈ 2টা এটাকৈ বাতি মানে কাহনিটো বাচিলে নহ'ব, 2টা একেলগতে লৈ ভৰাব পাৰিব। তেনেকৈ কিমান পাৰিছোঁ বুজাব আপোনাক নাজানো, কিন্তু মই আপোনাক বুজাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু কিমানৰ আঁতৰে আঁতৰে দিব সেইটো কৈছোঁৱে, আপোনাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। হয়তো আপুনি ঘনকৈও দিব পাৰে, হেঙাকৈও দিব পাৰে। মই এনেকুৱা চাদৰ আৰু আগৰ ভিডিঅ'টোত দিছোঁ কেইখনমান চাদৰ, বোৱা চাদৰ ভিডিঅ' আপুনি চাবচোন, তাতো যদি কেনেকৈ দিয়ে তাৰো ডিজাইনবিলাক চাই ল'ব। এইখনৰ ডিজাইনত মই আপোনাক দেখাই দিলোঁ। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে বুজি পাইছে, আৰু কিবা যদি বুজি নাপায় আকৌ
আপোনালোকে কমেণ্ট কৰিব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে সেইটোও জনাব আৰু যদি ভিডিঅ'টি চাই ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে মোক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি মই আশা কৰিছোঁ আৰু কিবা জানিবলগীয়া থাকিলে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব আৰু কি ক'ম সেই চাদৰকেইখন আচলতে বিক্ৰীৰ বাবে নহয় বহুতেই সুধিছিলে মানে আপোনালোকে সেই ভিডিঅ'টোত ইমান মৰম দিয়াৰ বাবে বহুত ধন্যবাদ আকৌ পুনৰ ধন্যবাদ দিছোঁ আৰু আগলৈও আপোনালোকে মৰম দি যাব আৰু যিহেতু মই চিলাই কাপোৰ ভিডিঅ' বনাওঁ আৰু আহি আছে নতুন ভিডিঅ' আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই